হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ঠাইভাগ দেখি হয়তো বহুতেই ধৰিবই পাৰিছে মই ক'ত আছোঁ আৰু আগৰটো ভিডিঅ'ত কৈছিলোঁ এতিয়া মই শিৱসাগৰ গৈ আছোঁ আৰু শিৱসাগৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ আহিছোঁ বুলি মই আগৰটো ভিডিঅ'ত জনাইছিলোঁৱে। এইফালে ৰাতিপুৱা আহি পাইছোঁ আৰু ৰুমত গা পা ধুই এয়া আমি মন্দিৰত আহিছোঁ আৰু আগতে যিখিনি ঠাইত মন্দিৰ ভাগ আছিলে এতিয়া সেই ঠাইত মন্দিৰ ভাগ নাই। সেই ঠাইত মানে ওচৰতে হয় নতুনকৈ মন্দিৰ ভাগ পতা হৈছে আৰু এইফালে ভক্তৰ ভিৰ চাওকচোন। এইফালে বাবাক পূজা কৰি থকাও হৈছে আৰু এবাৰকে মই দুবাৰ আহিলোঁ এই মন্দিৰটোত। যোৱা বছৰো আহিছিলোঁ, মোৰ ভিডিঅ' হয়তো চাইছে বহুতে। এয়া হৈছে অগ্নিনাভ শিৱ মন্দিৰৰ বৰ চাকিগছি। তাত মই এয়া তেল ঢালিলোঁ আৰু মই মন্দিৰ ভাগত আহিম বুলি কোৱাত বহুতে বাবাৰ ওচৰত দিব তেল ধূপ দি পঠাইছিলে তো আৰু চবৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ সকলোৰে যাতে মনৰ আশাবিলাক পূৰ্ণ হয় তাকে কামনা কৰিছোঁ। এইফালে আই নিৰ্মালি ল'বৰ কাৰণেও লাইন পাতিছোঁ। তাৰপাছতে প্ৰসাদ খালোঁ। খাই মেলি আমি ৰুমলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। নেক্সট পাৰ্টত আৰু ক'ত যাওঁ দেখাই আছোঁ।